তো গাইজ চাব পাৰে এইখনে ই ৰিক্সা ডিলাৰ। তো বলক ভিতৰত যাওঁ। তো গাইজ এই ডিলাৰখনৰ মালিকৰ লগত অলপ কিবা কথা পাতিলোঁ। তো নমস্কাৰ, মই নয়ন বৰা, NB এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী। আজিকালি আপোনালোকে গমেই পাইছে ই ৰিক্সাৰ আপোনাৰ যিটো ধৰ ট্ৰেণ্ড আহিছে, মানে ই ৰিক্সাটো বহুত মানে চলা হৈছে। হাই ৰাইজসকল, তো আমি আজি গৈ আছোঁ পাঠশালা ই ৰিক্সা শ্ব'ৰুম ই ৰিক্সা এখন কিনিবলৈ। ই ৰিক্সাখন কিনিব আমাৰ টি মন যায় ইউটিউব চেনেলৰ মেম্বাৰ এজনে। তো মই দেখুৱাই দিছোঁ মেম্বাৰজনক। হে দোস্ত, আমি অতি সোনকালে ই ৰিক্সাখন কিনি আছোঁ, আপোনালোকক দেখি আছোঁ। চাই থাকক ভিডিঅ'টো। আৰু কেনেকৈ কিনে আৰু কেনেকৈ কি কৰে ডিলাৰত গৈ সকলোবোৰ দেখাই আছোঁ। চাই থাকক কেৱল ভিডিঅ'টো। তো বহি ল'লোঁ ই ৰিক্সাত, যাই আছোঁ আৰু এয়া চাওক। এয়া আপোন চহৰত টিহু পালোঁ, টিহু। তো এই ৰিক্সাৰ পৰা নামি ডাইৰেক্ট বাছত উঠি ল'লোঁ। এয়া চাওক দাদা গাড়ী চলাই আছে, চাওক। গাইজ বাছৰ পৰা নামি ল'লোঁ আৰু এগেইন বাছত উঠি পাঠশালা যাই আছোঁ। তো উঠিলোঁ ৰ'ব বাছত, বলক। তো গাইজ এগেইন আৰু বাছত উঠি ল'লোঁ। বাছৰ পৰা নগ'লোঁ চব বাছ। তো ফাইনেলি পাই গ'লোঁ পাঠশালা। যাই আছোঁ এতিয়া ডিলাৰখনলৈ। তো গাইজ চাব পাৰে এইখনে ই ৰিক্সা ডিলাৰ। তো বলক ভিতৰত যাওঁ। তো গাইজ এই ডিলাৰখনৰ মালিকৰ লগত অলপ কিবা কথা পাতিলোঁ। তো নমস্কাৰ, মই নয়ন বৰা, NB এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী। আজিকালি আপোনালোকে গমেই পাইছে ই ৰিক্সাৰ আপোনাৰ যিটো ধৰ ট্ৰেণ্ড আহিছে, মানে ই ৰিক্সাটো বহুত মানে চলা হৈছে। চবখিনি মানুহে মানে ই ৰিক্সাটো ইউজ কৰা হৈছে, মানে ঘৰৰ হওক, বিজনেছৰ পাৰপাছ হওক। ই ৰিক্সাৰ ৰেচপন্সিবিলিটি মানে বহুত ভাল, মানে ৰেচপন্সটো। সেইকাৰণে আমি ধৰ মাহেকত ভাল গাড়ী বিক্ৰী কৰি আছোঁ ধৰ। আৰু ধৰ এইটো খৰচ নাই না, আল্টিমেটলি ধৰ নাই ইলেক্ট্ৰিচিটিটোহে মেইন, আৰু বাকীটো একো খৰচ নাই। আৰু আপোনাৰ পাৰ্টছৰ দামো বহুত কম। সেইকাৰণে ধৰ মানুহখিনি ই ৰিক্সাৰ প্ৰতি এটা আসক্ত হৈছে আৰু মানে ই ৰিক্সাৰ প্ৰতি মানে বহুত মাৰ্কেট লৈছে, মানে কম দিনৰ ভিতৰত। ভবাই নাছিলোঁ যে ই ৰিক্সা যে ইমান কম দিনৰ ভিতৰত যে ইমান মাৰ্কেট ল'ব মানে। আপোনালোকে ইয়াত ই ৰিক্সা পাব, পাঠশালাত আছে, এখন টিহুত আছে। ই ৰিক্সা আপোনাৰ 7টামান মডেলত পোৱা যায় আৰু গোটেইকেইটা মডেল, আৰু যি বিচাৰে কাষ্টমাৰে সেইকেইটা দিওঁ আৰু। তো গাইজ ভাইয়ে এখন গাড়ী ল'লে, চাওক এখন গাড়ী। গাইজ বহুত দিনৰ পৰা বহুত আশা কৰি আছিলোঁ বোলে মই ই ৰিক্সা এখন ল'ম বুলি। আজি আশাটো পূৰণ হ'ল আপোনালোকৰ বাবে, আৰু ছাপোৰ্ট কৰি যাব আমাক। যি গাইজ ভাড়া চাড়া লাগিলে ক'ব, কণ্টেক্ট নাম্বাৰটো দি দিম ইয়াৰ ডেছক্ৰিপশ্যনত। তো গাইজ আপোনালোকে যদি কোনোবাই ই ৰিক্সা ল'ম বুলি ভাবি আছে, তেনেহ'লে এই ডিলাৰখনক আহিব। তো গাইজ নতুন গাড়ীত যাই আছোঁ, নতুন গাড়ীত। ভাই চলে কেনে লাগছি? বঢ়িয়া বঢ়িয়া বঢ়িয়া। আজি একদম পুৰা তাৰমানে কি মনটো বহুত খুচ। তাৰমানে আপোনালোকে আহিব, জৰুৰ পাৰ্টি দিম বুলি ভাবিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে গাইজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। দিয়ক, বাই বাই।